নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ ইন্দিৰা লজ আৰু ইন্দিৰা লজৰ ভিতৰত এখন ৰেষ্টুৰেণ্ট অপেনিং কৰিছে। এখন 1 অক্টোবৰ দেওবাৰে ৰেষ্টুৰেণ্টখন অপেনিং কৰিছিলে। আমি ইয়ালৈ আহিছোঁ আৰু আমি ভিতৰৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আমি সকলোৰে লগত কথা পাতি কি থাকিব, কি কৰিব গোটেইখিনি দেখাম। আৰু এখন আছে চলিচিতৰ ৰোড, যোৰহাট। তো আহক আমি ভিতৰৰ পৰিৱেশটো চাওঁ। আৰু ৰেষ্টুৰেণ্টখন এয়া দেখিছে ওপৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে। আমি এয়া ভিতৰলৈ সোমাই আহি গোটেইখিনি বহিলোহি। আৰু ৰেষ্টুৰেণ্টখনৰ নাম হৈছে আকশায়া আৰু ইন্দিৰা লজৰ ভিতৰত মানে ফাৰ্ষ্ট ফ্ল'ৰত আছে। আপোনালোকে আহিলে পাব ইয়াত, আৰু ধুনীয়াকৈ গোটেইখিনি সুবিধা আছে। আৰু এইদৰে সকলো চব বহুত ডাঙৰ জেগাটুকু, আৰু 100মান মানুহ ধুনীয়াকৈ ইয়াত পাৰ্টি কৰিব পাৰে। আৰু এনেও আহিব পাৰে মানে ডিনাৰ কৰিবলৈ বা লাঞ্চ কৰিবলৈ, যেনেকৈ হয়। আৰু এইদৰে আমিও এনেকৈ বহি আছিলোঁ। মই সেইফালে বহি আছোঁ, আপোনালোকে দেখিছে। আৰু মানুহজনে অকণমান ভিডিঅ' কৰি দিলে মোক এইখিনি। চব বিৰাট ধুনীয়াকৈ সজাইছে, বহুত ধুনীয়াকৈ কষ্ট কৰিছে। এইজন দাদাই মানে কষ্ট কৰি এইখিনি বনাইছে। আৰু দাদা মাক এওঁলোকে গোটেইখিনি মানে বাইদেউ আৰু এয়া দাদাই গোটেইখিনি মিলাই এইখিনি কৰিছে। আৰু আমি এতিয়া দাদাৰ লগতে কথা পাতি লওঁ। আহক দাদাই কি কয় এইখিনি শুনি লওঁ। খোৱা সুবিধা ইণ্ডিয়ান চাইনিজ তন্দুৰ আমাৰ মেইন হেৰি হ'ব, প্লাছ আমাৰ অসমীয়া থালিটো ধুনীয়া আগৰ পৰাই আছে হোটেলখনত, সেইটো আমাৰ থাকি আছে। বাকী আমাৰ বেংকুৱেট হ'ল কোনোবা যদি প্ৰফেচনেল আপোনাৰ কিবা ইভেণ্ট, আপোনাৰ বাৰ্থডে পাৰ্টি, প্ৰফেচনেল ইভেণ্টটো কৰিব বিচাৰে, তেনেকৈ আপোনাৰ মিনিমাম জেগাটো আছে কৰিব পাৰে। আপুনি দেখিছোঁ এনেকৈ ৰাউণ্ড টেবুল কনফাৰেঞ্চো কৰিব পাৰে যদি ভাবে যে এনেকৈ ইভেণ্ট, প্ৰফেচনেল ইভেণ্ট, প্লাছ আপুনি যদি বাৰ্থডে পাৰ্টি সৰু তেনেকুৱা কৰিব পাৰে। মিনিমাম মোৰ কেপাচিটি আপোনাৰ 100 কেপাচিটিটো আছে, ছিটিং কেপাচিটি 100 আছে ন কেপাচিটি। আৰু তাতকৈও আমি বঢ়াব পাৰোঁ। আৰু কিবা আগলৈ ভৱিষ্যতে চাই যাওঁ, আগবাঢ়োঁ ইমানখিনি পাৰি। ঠিক আছে। আৰু একচুৱেলি কুকজন নিয়া নহয়, বাহিৰৰ হায়দৰাবাদৰ। কি হয় এবাৰ কৈ দিব দেই। পনীৰ হয়, পনীৰ, এইটো চিকেন চুপ হয়, চুপ এইটো পাস্তা হয়। কি লাগিব? ইমান অলপ ইমান দিব দিম আৰু অলপ। এইটো নান হয়, নান আছে, নান। এইটো পোলাও, দালি, পনীৰ হয়, পনীৰ। এইটো চিকেন ইয়াক কুকে বনাইছে হয়। এফালে আছে মিঠাই। তুমি কি খাইছা? চিকেন। আৰু ময়ো এয়া প্লেটত চুপ আৰু চিকেন ফ্ৰাই লৈ আহিছোঁ। খাবলৈ বহুত বেছি ধুনীয়া হৈছিলে। ইয়াৰ মানে কুকে বনাইছে, মানে গম পাইছে হায়দৰাবাদৰ পৰা কুক আনিছে। আৰু আমাৰ ছোৱালীজনীয়ে এয়া মেইন কোৰ্চ খাইছে। মেইন কোৰ্চত নান, তাই পনীৰ, চিকেন আৰু পোলাও ল'লে। মই মেইন কোৰ্চটো বেছি নাখালোঁ, অকণমান খালোঁ, সেইকাৰণে আপোনালোকক নেদেখালোঁ। আৰু এয়া হৈছে মিঠাই মানে মিঠাত আছিলে আমাৰ চুজি হালোৱা, বহুত বেছি ধুনীয়া হৈছিলে খাবলৈ। আপোনালোকে যদি এনেকৈ পাৰ্টি কৰিবলৈ বা কিবাকিবি এনেকুৱা অকেজন থাকে, বা আপোনালোকে যদি আহে মানে যোৰহাটত যদি ভাল ৰেষ্টুৰেণ্ট বিচাৰি ফুৰিছে খাবলৈ, ইয়ালৈ আহিব পাৰে, বহুত ভাল পাব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।